হেল্ল' প্ৰথমটো যি আকৰ্ষণীয় ভেলাঘৰ আপোনালোকক দেখাই কমপ্লিট কৰিলোঁ আৰু নেক্সট এতিয়া দ্বিতীয়টো ডেষ্টিনেশ্যনলৈ আমি আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ তথ্য অনুসৰি দক্ষিণপাট কলিতা গাঁৱত এটা ৰংঘৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি আছে। আমি নেক্সট ডেষ্টিনেশ্যন তালৈ যাবলৈ ওলাইছোঁ আৰু তাত গৈ আপোনালোকক সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম ভেলাঘৰটো কেনেদৰে নিৰ্মাণ কৰিছে আৰু কেনেকুৱা পৰ্যায়ত তেওঁলোকে কাম আৰম্ভ কৰি আছে। তাত গৈ আপোনালোকক সকলোখিনি দৃশ্য দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, এয়াই দক্ষিণপাট কলিতা গাঁৱৰ তৈয়াৰ কৰি উলিওৱা ৰংঘৰ আৰ্হিত ভেলাঘৰ আৰু আমি ইয়াত পালোহি। অলপ ভিতৰলৈ সোমাই গৈ তেওঁলোকৰ বিষয়ববীয়াসকলৰ লগত কথা পাতিম আৰু কিদৰে তৈয়াৰ কৰি উলিয়াইছে সকলো জানিবলৈ চেষ্টা কৰিম। ব'লক। এয়া পথাৰৰ মাজেদি ৰংঘৰলৈ আহি আছোঁ আৰু এয়া ডেকাসকলে অলপ কামত ব্যস্ত হৈ লাগি আছে আৰু ওচৰত যাওঁ, ওচৰত গৈ ভালকৈ আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, আপোনালোকক কৈছিলোঁ মাজুলীত নিৰ্মাণ কৰি থকা আকৰ্ষণীয় ভেলাঘৰসমূহ আপোনালোকক দেখাই লৈ যাম বুলি। আমি আহি দ্বিতীয়টো ভেলাঘৰৰ ওচৰত পালোহি। এয়া এটা ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে দক্ষিণপাট কলিতা গাঁৱৰ যুৱকসকলে। ইয়াৰে কৰ্মকৰ্তা আৰু ইয়াত লাগি থকা কেইজনমান দাদা ভাইটি আছে, এওঁলোকৰ লগত কথা পাতিম। হয় দাদা, অকণমান কৈ দিয়ক আপোনালোকৰ এই যিটো নিৰ্মাণ কাৰ্য চলাই আছে ইয়াৰ বিষয়ে। আমাৰ ভেলাঘৰটো প্ৰতিষ্ঠা কৰিছে দক্ষিণপাট সন্মিলিত যুৱ সংঘৰ সৌজন্যত প্ৰতিষ্ঠা কৰা হৈছে। এইটো পৰম্পৰাগতভাৱে আজি প্ৰায় 4-5 বছৰ আগৰ পৰা কণ্টিনিউৱাছ কৰি থকা হৈছে। আমাৰ যিকেইজন সদস্য, এই সদস্য যিকেইজন গোটেই নেতৃত্ব লৈছে আমাৰ ঋতুৰাজ দত্ত, আৰু ঋতুৰাজ দত্তৰ লগত বাকী গোটেইকেইজন সদস্য আছে। আপোনাৰ দিনে ৰাতিয়ে আপোনাৰ ঠিক নৈশৰ 2:30 বজাত 3টা বজাত কেতিয়াবা নোখোৱাকৈ দিন ৰাত পাৰ কৰি ভেলাঘৰটো আৰম্ভ কৰি আছে। আমি সকলোকে অসমবাসীৰ তৰফৰ পৰা আমি এটা বস্তুৱে জনাব বিচাৰিছোঁ যে আমাৰ এই ভোগালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমাৰ ফালৰ পৰা আপোনালোক সকলো যুৱকবৃন্দলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে যে এটা ৰংঘৰ তৈয়াৰ কৰিলে, কি এটা ভেলাঘৰত কি থিম লৈছে এনেই? আৰু আমাৰ এটা ৰংঘৰ যে প্ৰতিষ্ঠা কৰিছোঁ, আমাৰ ৰংঘৰটো মানে উঠি অহা প্ৰজন্মৰ কাৰণে আমি এইটো এটা বস্তু শিকাই গৈছোঁ যে আমি যি কৰিছোঁ আমাতকৈ যিখিনি তলৰ প্ৰজন্ম সেইখিনি এনেদৰে কৰি আৰু আগুৱাই যাব বুলি আমাৰ সেইটো ধাৰণাতে আমি এইটো আগবাঢ়িছোঁ। আৰু আপোনালোকে ৰাইজৰ আমাৰ বহুতকেইজনে আমাক সহায় কৰিছে। আমাৰ ঠিক ইয়াত আমাৰ সহায় প্ৰথমতে আমাৰ খুঁটা উদ্বোধন কৰা হৈছিলে। আশ্ৰমিক সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী জনাৰ্দন দেৱ গোস্বামী এই খুঁটা আহি প্ৰতিষ্ঠা কৰিছিলে। তাৰ লগত আমাৰ সমাজসেৱক আমাৰ কলিতা গাঁৱৰ পৰা দক্ষিণপাট আঞ্চলিকে বহুতে সহায় সহযোগ কৰিছে। ঠিক যোৰহাট আৰু আপোনাৰ ডিগবৈলৈকে আমাৰ সহায় সহযোগিতা আগবঢ়াইছে। এইখিনি দেখিছোঁ কিছুমান খেৰ ব্যৱহাৰ কৰিছে আৰু ইকৰা নে কি? খেৰ আৰু নলা ব্যৱহাৰ কৰা হৈছে। ইপিনে ওপৰতো কোৰপাতে ব্যৱহাৰ কৰা হৈছে। হয়, কাম বৰ্তমান চলি আছে, অলপ সম্পূৰ্ণ হোৱা নাই। কাম কেতিয়ামান আজি সম্পূৰ্ণ ৰাতিলৈ সম্পূৰ্ণ কৰিব পৰা হ'ব। এইটোৱেই ৰংঘৰৰ আৰ্হিত তৈয়াৰ কৰি উলিয়াইছে। আপোনালোকক সম্পূৰ্ণকৈ ওচৰৰ পৰা দেখাম আৰু আঁতৰৰ পৰা চাই লওক। আপোনালোকৰ অসমবাসীলৈ কিবা এটা জনাই দিয়ক। আমাৰ অসমবাসীলৈ ভোগালী বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিল। আৰু আমাৰ এটাই আমি এইটো তৰফৰ পৰা এটাই জনাব বিচাৰিছোঁ যে আমাৰ সন্মিলিত যুৱ সংঘৰ আমাৰ 10জন সদস্য আছে। সেই সদস্যজনে উঠি পৰি বহুতবিলাক সমাজসেৱক কাম কৰি আহিছে। আজিলৈকে আমি অসম চৰকাৰৰ পৰা বহুতবাৰ আমি আবেদন কৰি আহিছোঁ, এতিয়ালৈকে আমি কিন্তু একো পোৱা নাই। গতিকে আমি এটাই বিচাৰোঁ যে আমাৰ সন্মিলিত যুৱ সংঘক বৰ্তমান আমাক এটা ক্লাবৰ প্ৰয়োজন। যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা আমি প্ৰেৰণ কৰিম, যদি আমাক এটা ক্লাবৰ প্ৰয়োজন হৈছে, যদি তাকে দিব পাৰে আমি বহুতো সন্তুষ্ট প্ৰকাশ কৰিম। ওচৰৰ ফালৰ পৰা মই দেখাই দিছোঁ ৰংঘৰৰ কিদৰে প্ৰস্তুত কৰিছে। এয়া যুৱকসকল দেখিছে, তেওঁলোক বৰ্তমান কামত ব্যস্ত। আৰু এয়া খেৰ দাদা আপোনালোকে ক'ৰ পৰা আনিলে? খেৰ কাটি আনিছে নে নাই কিনা হয়? খেৰ কটা হৈছে। আপোনাৰ দক্ষিণপাট কুমাৰগাঁও চৰ চাপৰি এটা চাপৰি আছে, তাৰ পৰা আমাৰ খেৰবোৰ কাটি আনিছে।
আৰু ইকৰা নল দেখিছোঁ চাপৰি পাই অনা হৈছে চাপৰি পাই আপোনালোকে চব লৈ আহিছে ওপৰফালে টকৌপাত ব্যৱহাৰ কৰি এয়া দেখিছে কাম সম্পূৰ্ণ হোৱা নাই এটা তেওঁলোকে সম্পূৰ্ণকৈ কৰি হয়তো আজি শেষ কৰিব আৰু ভিতৰৰ ফালৰ পৰা এয়া চাই লওক এয়া যুৱকসকল বৰ্তমানো কামত ব্যস্ত হৈ আছে বাকী আৰু আমাৰ এজন একদম পুৰা ওতঃপ্ৰোত জড়িত আছে আমাৰ ৰমেন দত্ত সেইজনে আপোনাৰ দুই এষাৰ ক'ব এই বিষয়ে গোটেই আমাৰ লগত সম্পূৰ্ণ জড়িত থাকে আৰু তেওঁ অসমবাসীলৈ আৰু সম্পূৰ্ণকৈ জনাব হয় আমাৰ মাজত এওঁলোকৰ বিষয়ে আৰু এজনে কিবা এষাৰ কয় তেওঁৰ মুখৰ পৰা শুনো হয় দাদা আমি মাজুলী দক্ষিণপাট কলিতা গাঁও সন্মিলিত যুৱ সংঘৰ তৰফৰ পৰা অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমাৰ বিগত বছৰত আগতে আমাৰ প্ৰথমতে আমাৰ এখন নাও আছিলে সজোৱা হৈছিলে বৃহৎ আকাৰৰ তাৰ দ্বিতীয়ত আমি গড় যোৱা বছৰ কৰিছিলোঁ হয় যোৱা বছৰ মই এওঁলোকৰ মই যিটো ভিডিঅ' দিছোঁ সেইটো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাই ল'ব যোৱা বছৰ যিটো এওঁলোকে নিৰ্মাণ কৰি উলিয়াইছিলে সাজি উলিয়াইছিলে ভেলাঘৰটো তাৰ ভিডিঅ' মোৰ লগত আছে আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংকটো দিম চাই ল'ব আৰু কওক আৰু এই বছৰো আমি তেনেকৈ আলোচনা কৰি পেলাই ৰংঘৰ অসমৰ যিটো কীৰ্তিচিহ্ন হয় সেই কীৰ্তিচিহ্নটি আমি জিলিকি ৰাখিবৰ কাৰণে আৰু উঠি অহা ভৱিষ্যত যিখিনি প্ৰজন্ম তেখেতসকলে হয়তো বস্তুটোৰ নাম শুনিছে কিন্তু দেখি পোৱা নাই তাৰ আৰ্হিটো আমি কীৰ্তিচিহ্ন কেনেকৈ দেখাব পাৰিম সেই আৰ্হিৰে আমি এই ভেলাঘৰ নিৰ্মাণ কৰিছোঁ আৰু এই ভেলাঘৰৰ যথেষ্ট কষ্ট হৈছে যথেষ্টকেইজন যুৱক ইয়াত লাগিছে আমি আহোঁ অকণমান দিহা পৰামৰ্শ আগবঢ়াওঁ আৰু আমাৰো এয়া আনন্দ উৎসৱ বুলি আমি ভাবোঁ তো যিহেতু আমাৰ তেজত আছে বিহু সেই গতিকে আমি তেখেতসকলকলৈও ধন্যবাদ জনাইছোঁ আৰু অসমবাসীলৈ ধন্যবাদ জনাইছোঁ লগতে আপোনালোক সাংবাদিক বন্ধুসকললৈ আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ থাকিল আপোনালোক আৰু আপোনালোকলৈও সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা বন্ধুসকল এয়া দেখিছে সম্পূৰ্ণকৈ এয়া ওপৰৰ ফালে দেখাইছোঁ সম্পূৰ্ণ কৰি হোৱা নাই যিহেতু তেওঁলোক বৰ্তমান কামত ব্যস্ত লাগিয়ে আছে আৰু দাদা এই খেৰ চেৰ যিমানখিনি আপোনালোকে সকলো চৰ চাপৰি পৰাই কাটি আনিছে আৰু ৰাইজৰ সহায় সহযোগ কেনেকুৱা পাইছে আপোনালোকে ৰাইজৰ সহযোগিতা আমাৰ যথেষ্টখিনি আছে আৰু লগতে আমাৰ উদীয়মান যিসকল যুৱক তেখেতসকলৰ মনত যি অশেষ প্ৰচেষ্টা এই প্ৰচেষ্টাটো আমি নুই কৰিব নোৱাৰোঁ এইটো কাৰণে যিমান সহায় সহযোগিতা হওক নহওক তাত অনুকৰণ নকৰি নিজেও একদম ৰাতি এডোখৰলৈকে একদম শেষ ৰাতিলৈকে কামত ব্যস্ত হৈ আছে গতিকে সেই প্ৰেৰণাটো আমি উৎসাহ আমি দিবই লাগিব গতিকে এনেকৈয়ে ভোগালী উৎসৱ ভৱিষ্যতলৈ হৈ গৈ থাকিব যিহেতু 2020 বৰ্ষ অতি ভয়ংকৰ মহামাৰী কৰোণাত গ'ল বছৰটো আৰু 2021 বৰ্ষটো আপোনালোকে কেনেদৰে অহাটো বিচাৰে অসম আমি 2020 বৰ্ষৰ কথা দেখিলে সঁচাকৈ বুকু কঁপি উঠে আগন্তুক 2021ত আমি ভৰি দিছে আমি আশা ৰাখিছোঁ সমূহ বিশ্ববাসীৰ সেই মহামাৰী পৰিত্ৰাণ পাওক আমি সকলোৱে আকৌ নতুনত্বতা লাভ কৰোঁ আৰু আমি ৰঙালী উৎসৱ উদযাপন কৰিবলৈ পোৱা নগ'ল আৰু দ্বিতীয়তে কঙালী উৎসৱ থাকি গ'ল ভোগালীটো আমি ফুল আনন্দৰে সমূহ অসমবাসীৰ লগতে বিশ্ববাসীয়ে উদযাপন কৰিব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ থাকিল আপোনালৈ ইমানখিনি আমাক জনোৱাৰ বাবে এয়া দৃশ্যসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ দক্ষিণপাট কলিতা গাঁৱৰ যুৱকবৃন্দসকলে এয়া নিৰ্মাণ কৰি উলিয়ালে ৰংঘৰ আৰ্হিত ভেলাঘৰ এইখিনি চাই লওক সম্পূৰ্ণ খেৰ আৰু কিছুমান টকৌপাত আছে আৰু আপোনাৰ নল খাগৰি তেওঁলোকে ব্যৱহাৰ কৰি এই ভেলাঘৰটো সাজি উলিয়াইছে বন্ধুসকল এয়া দেখিলে তেওঁলোকে খেৰ নল খাগৰি কাটি আনি এই ভেলাঘৰ ভাগ নিৰ্মাণ কৰি উলিয়াইছে এই ভেলাঘৰ ভাগ নিৰ্মাণ কৰি উলিয়াওঁতে আপোনালোকৰ কিমান দিনৰ আমাৰ এতিয়া মোটামুটি 25 দিন আজি ভৰি 25 দিনৰ ভৰি হয় 25 দিনৰ পৰা আপোনালোকে লাগি আছে গাঁৱৰ যুৱকসকল হয় সন্মিলিত যুৱ সংঘ হয় এইখিনিয়ে আৰু এয়া দেখিছে চাই লওক সম্পূৰ্ণকৈ আৰু আঁতৰৰ পৰা দেখাই আছোঁ ওপৰৰ ফালে এইটো ৰংঘৰ এয়াই আৰু দাদাই কিবা এটা ক'ব আমাৰ এই গোটেই বস্তুটো ডেকৰেশ্যনৰ পৰা ধৰি গোটেইখিনি তত্বাৱধানা আমাৰ আৰু দুজন আছে আমাৰ এইফালে কাম কৰি আছে গোটেই বস্তুখিনি আমাৰ ইয়াত তপন দত্ত এইফালে এইজন আমাৰ তপন দত্ত প্ৰসন্ন দত্ত কামত ব্যস্ত হৈ আছে গোটেই নেতৃত্বত এইজনে গোটেই ডাইৰেকশ্যনটো এইজনে দিছে এইজন আমাৰ এইজনে গোটেই বস্তুটো কেনেকৈ কি হয় গোটেইখিনি সেইজনৰ আয়ত্তত এই বস্তুটো আগবাঢ়িছে এয়া তেখেত বৰ্তমান কামত ব্যস্ত হৈ আছে আৰু
হয় আশা কৰি দিয়া তোমাৰ কৈ দিয়া। পৰা ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিল কাম যিমান পাৰোঁ চেষ্টা কৰি আছোঁ বাৰু সকলোৱে বাৰু সহায় সহযোগিতা দেখি আমাৰো ভাল লাগিছে অসমীয়া যি ভোগালী বিহুৰ উপলক্ষে তোমালোকে ভেলাঘৰটো এইদৰে তৈয়াৰ কৰি উলিয়াইছা সকলোৰে ৰাইজক সহায় সহযোগ পাইছা সকলো ৰাইজৰ সহায় সহযোগিতা পাইছোঁ বাৰু এটা কোৱা অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা অনাগত দিনবোৰ যাতে সুখ সমৃদ্ধিৰে ভৰাই তোলক মোৰ সেয়াকে কৈ মই ধন্যবাদ জনালোঁ দক্ষিণপাট কলিতা গাঁৱৰ যুৱকসকল আমি এনেদৰেই মাজুলীৰ বিভিন্ন প্ৰান্তত তৈয়াৰ কৰি উলিওৱা আকৰ্ষণীয় ভেলাঘৰসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম আৰু ইয়াৰ পাছত আমি অন্য এটা ভেলাঘৰলৈ দিশে আগমন কৰি সেইটো নেক্সট এটা ভিডিঅ'ত পাব আপোনালোকে আৰু সেই ভিডিঅ'টো কণ্টিনিউ কৰিব এই ভিডিঅ'টোৰ পৰা ধন্যবাদ